নমস্কাৰ। আজি এটা চিকেনৰ ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ৰেচিপিটো একেবাৰে চিম্পুল হয়, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। ব'লক তেন্তে ৰেচিপিটো শেষলৈ চাওঁ। প্ৰথমতে মাংসখিনি ভালদৰে ধুই ইয়াত নিমখ আৰু হালধি দি লৈছোঁ। তাৰপিছত ইয়াত পেকেট মছলা মই ব্যৱহাৰ কৰিছোঁ। জিৰাৰ গুড়া, ৰেড চিলি পাউডাৰ, গৰম মছলা, চিকেন মছলা ইত্যাদিবোৰ। তাৰপিছত এইখিনি মই মিক্সিত গুড়ি কৰি ল'ম। ইয়াত পিঁয়াজ, নহৰু, আদা, জলকীয়া, গৰম মছলা আছে। মিহি কৰি লোৱাৰ পিছত এইখিনি মাংসখিনিৰ লগত মই অলপ পিচি লোৱা মছলাখিনি দি ল'ম। তাৰপিছত এইখিনি হাতেৰে মই এনেদৰে মিক্স কৰি দিম। মিক্স কৰি অলপ সময় ফ্ৰিজত ৰাখি থ'ম। এয়া মিক্স কৰা হৈ গ'ল। এতিয়া এইখিনি অলপ সময় ফ্ৰিজত ৰাখি থ'ম। তাৰপিছত বাকী যোগাৰখিনি কৰি লওঁ। এয়া মই সৰু সৰুকৈ আলু আৰু বিলাহী কাটি লৈছোঁ, এইখিনি মিক্সিত পিচি ল'ম। তাৰপিছত এয়া পিঁয়াজ, জলকীয়া, পিচি লোৱা মছলা আৰু আলু এনেকৈ কাটি লৈছোঁ। আৰু এইখিনি হৈছে মই সৰুকৈ কাটি থোৱা আলু আৰু বিলাহীৰ পেষ্টটো। এতিয়া কেৰাহীটো অলপ সময় গৰম হ'ব দি ইয়াত তেজপাত আৰু অকণমান বেহাৰ গৰম কৰি ইয়াত তেলখিনি দি দিছোঁ। তেলখিনি তপত হোৱাৰ পিছত ইয়াত পিঁয়াজ আৰু জলকীয়াখিনি দি ল'ম। এয়া মই দিয়া নাই, যোনে বনাব আজিৰ ৰেচিপিটো তেওঁৱেই দিছে। মই দেখাম বাৰু কোনে বনাই আছে। অকণমান ৰঙচুৱা হোৱালৈ এইখিনি ভাজি ল'ব লাগিব। তাৰপিছত আলুখিনিও দি লোৱা হ'ল। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ আৰু অকণমান কালাৰটো আহিবৰ কাৰণে চেনি দিয়া হৈছে আৰু হালধি অকণমানো দি দিয়া হৈছে। এনেদৰে অলপমান ভাজি লোৱা হ'ব। এয়া ভিডিঅ'ত দেখুৱাৰ দৰে। এয়া চাওক আজিৰ আমাৰ ৰান্ধনি, যোনে ৰেচিপিটো তৈয়াৰ কৰিছে তেওঁ পূৰা বনাই আছে আৰু কি বা হয়। এতিয়া মাংসখিনি এনেকৈ দি লোৱা হ'ল। মাংসখিনি অলপ ভাজি লোৱাৰ পিছত মছলাখিনিও দি দিম বাকী। এয়া মাংসখিনি অলপ ৰঙচুৱা হোৱাৰ পিছত এতিয়া বাকী মছলাখিনি দিয়া হ'ব। বিলাহীৰ পেষ্টটো যে বনাই থোৱা হৈছিল সেইখিনি। আমাৰ মাংস অলমষ্ট হৈয়ে গ'ল। সঁচাকৈ ধুনীয়া কালাৰ উঠিছে। এতিয়া খাই কিনে জনাম আৰু কেনেকুৱা টেষ্টি হৈছে আপোনালোকক। আপুনি যদি মোৰ চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থ'ব, এনেকুৱা নতুন নতুন ভিডিঅ'ৰ সৈতে কানেক্ট হৈ থাকিবলৈ। এয়া হৈছে ফাইনেল লুক। সঁচাকৈ খাবলৈ বহুত বেছি টেষ্টি হৈছিল। তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে এৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ বাই বাই।